কেইদিনো হৈছিলে যাবলৈ হ'লেই নহয়। থাকি ইমান ভাল লাগিছিলে ঘৰত, আহি পেলাবলগীয়া হ'ল আৰু ইয়াতো এতিয়া যাবলৈ হ'ব। মনটো একেবাৰে ভাল লগা নাই পাই। তাত গৈ আৰু কাম 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 আৰু কামহে, ডিউটিটো যাবই লাগিব। কি হ'ল পল্লৱী, কি হ'ল ইমান মনটো মাৰি আছে যে তুমি? কিনো ক'ব বাইদেউ, ঘৰত থাকি হেঁপাহে নাই পেলোৱা নহয়। মোৰ আকৌ যাবলৈ হ'ব নহয় পৰহিলে। তাকেই ভাবি ভাবি দুখ লাগি আছে অলপ। গৈ পেলাইতো সেই কামকে কৰিব লাগিব আৰু ডিউটি ডিউটি, ৰেহাই বুলিবলৈতো একো নাই। সেইটো কথা, সেইটোনো কি কথা আকৌ? চৰকাৰী কৰ্মচাৰী হৈছা যেতিয়া কামটো কৰিবই লাগিব। কেইবাদিনৰ মূৰত ঘৰলৈ আহিলে এনেকুৱাই হয় অ'। তুমিহে চিন্তা কৰিব নালাগে, চব ঠিক হৈ যাব চাবাচোন। তুমি ঘৰৰ পৰা যোৱাৰ পাছত তাতে থাকি ভাল লাগিব। সেইটো বাৰু হয়, হ'লেও বেয়া লাগি আছে আৰু। তোমালোকৰ বৰমাক কিয় লৈ আহিলা? লৈ আহিব লাগিছিল আকৌ, তুমি যোৱালৈকে ইয়াতে থাকিলেহেঁতেন। তেওঁক যে বেয়া মিছ কৰিছোঁ আকৌ দেই, বেলেগ মিছ কৰিছোঁ। মায়ে আহিম বুলি কৈছিলে, ময়ে মানা কৰিলোঁ। খুৰীয়ে আকৌ মায়ে ঘৰত নাথাকিলে ভাল নাপায় নহয় থাকি। মায়ে যদি গাঁও ফুৰিবলৈ আহি থাকে, খুৰীৰো সেই কিবা এটা গাঁও ফুৰিবলৈ মন যোৱা হৈ থাকে। সেইকাৰণে বোলো মাক নেলাগে, তুমিতো গৈয়ে থাকা বুলিহে নানিলোঁ আকৌ। আৰু খুৰীয়ে ভাবিব মই খুৰীক লগ নধৰি পেলাই মাককলে লগ ধৰিছোঁ বুলি। সেইখননো কেলে গলগল হৈ থাকিব লাগে বুলি মই নেমাতিলোঁ আৰু। সেইটো কথা। একো নাই দিয়া, বৰমাই বাৰু আহি থাকিব পাৰিব, তুমিহে যাবাগে আৰু। ধান চান কাটি আহিম বুলি কৈছে মায়ে। এতিয়া আকৌ ধান কাটিবলৈ দিন পালেহি নহয়। সেইটোতো হয়েই। মই এইবাৰ গাঁৱলৈ যাম বুলি ভাবিছোঁ ধান কটা দিনত। কি হয় জানো, এই ছোৱালীজনীৰ পৰা যাবলৈ পাম নে নেপামেই নে। গৈ আহিব, গাঁৱলৈ এপাক গৈ আহিব। বেলেগ ভাল লাগে আৰু ধান দোৱা দিনত দেই। পথাৰত ভাত খাই, ৰবাব টেঙা খাই মই বৰ মিছ কৰিম আকৌ এইকেইটা দিন। আপোনালোকে গৈ আহিব আৰু, মইতো নাথাকোৱেই। গাঁৱতো ঢেৰ পাব সৰু ল'ৰা ছোৱালী চাই দিয়া। আমাৰ মাইনা সিহঁতৰ লগত থৈ গ'লে হ'ল। কি হয় এই মানুহবোৰে মই ঘৰত থকা কথাটো কিয় জানো সহ্য কৰিব নোৱাৰে। কি দৰকাৰ পৰিছে মোৰ কাৰণে দৰা চাই ফুৰিবলৈ? এতিয়া বাৰু মই দেউতাক কেনেকৈ কওঁ বাৰু? একদম দুঠেং দুভৰি কৰি দিলে আৰু মানুহৰ আগত ওলাব নোৱাৰা হ'লো। চবেই সেই দৰাৰ কথা কৈ থাকে, যেনিবা মই দৰা নোপোৱাকৈ ঘৰতহে বহি আছোঁ। ইমান ফাল্টু মানুহ দেখা নাই দেই। মোৰ কাৰণে দৰা চাবলৈ দৰকাৰী বা কি পৰিছে? মোৰ দৰা মই নিজে চাম, কাৰো চাবলৈ দৰকাৰ নাই নহয়। এতিয়া ৰাহুলে গম পালে কথাটো, গোটেইখন শেষ কৰি দিলে, মোলৈ ফোনে কৰা নাই। আহক আজি দৰা চাবলৈ, একদম দুঘোচামান দিহে পঠিয়াই দিম আৰু মই। কিমান বাৰ ক'ব লাগে বিয়া নহওঁ এতিয়া বুলি। নাই, ঘৰৰ মানুহবোৰক বুজাব নোৱাৰিলোঁ আৰু ইটোৱে সিটোৱে আহি অমুকত দৰা তমুকত দৰা কৈ থাকিবলৈ একো দৰকাৰ নাই নহয়। মই কি হেঁতৰ খাই আছোঁ নেকি? মানুহে মোক দেখিলেই একদম এনেকুৱা কৰিব যেন মই সেই দৰা নোপোৱাকৈ বহিয়ে আছোঁ আৰু ঘৰত। কাম নাই আৰু মোৰ। মই কিবা দৰা নোপোৱাকৈ বহি থকা নাই নহয়, কিবা এটা কৰিবলৈ চেষ্টা এটা কৰিছোঁ আৰু। বিয়া হৈ গ'লেতো কেতিয়াবা হ'ব বাৰু। ঐ ছোৱালী, কি হ'ল? আজিৰ দিনটোত বৰ খঙত ৰমক জমক হৈ আছো যে তই? পাগল হৈছে নি বাৰু? পাগল হ'বলৈ আৰু কি আছে? তোমালোকেতো অলৰেডি মোক পাগল কৰি দিছা। যোৱা ইয়াৰ পৰা, মোৰ দিমাগটো গৰম হৈ আছে। মোক আৰু একো কৈ নাথাকিবা আৰু দেই, কৈ দিছোঁ কিন্তু। মানুহে দৰাই চাব আহিব বুলি ক'লে ছোৱালীবোৰ কিমান গাই ইচ্ছাত বিচাত হৈ থাকে, কিমান মনটো ভাল লগাকৈ থাকে। তই আকৌ গপচ মাৰি যি বহি আছ ৰাতিপুৱাৰ পৰা এই চোফাখনতে, নুঠাই হ'লি দেখোন। কি হ'ল? ফেব্ৰিকুইক লাগি ল'লে নি বাৰু টিকাত? প্লিজ দেই, মোৰ লগত লাগি নল'বা প্লিজ কৈছোঁ তোমাক। মোৰ যে একদম মুড ভাল নহয়। মোৰ যে এতিয়া বিয়া হ'বলৈ একেবাৰে মনেই নাই আৰু মোৰ অচিনাকি মানুহৰ লগত মুঠেই মই নোৱাৰোঁ বিয়া হ'বলৈ, কৈ দিছোঁ কিন্তু। তোমালোকে মোক কেলে ইমান জল্দি ঘৰৰ পৰা খেদিব বিচাৰিছা মই একো বুজি পোৱা নাই। মই বাক ফোন কৰি কৈ দিম কিন্তু চব কথা দেই, কৈ দিছোঁ। তোৰ ভালৰ কাৰণে ভাবিহে কথাবোৰ কৈছে দেই। ভাল ল'ৰা এটা পাইছোঁ যেতিয়া সি আহিব আৰু তোক চাবলৈ। পাছত তোৰ ভাল লগা নলগা পাছৰ কথা। তই ভাল নালাগিলে নগ'লে হ'ল। দেউতাৰে ভালকৈ চাই মেলি দিব নহয়। কেলে তই চিন্তা কৰিছ? চালি জাৰি চাব নহয় দেউতাই। ইমান বুঢ়া হ'ল আৰু তোৰ কাৰণে ভাল ল'ৰা এটা চালি জাৰি চাই বিয়া দিব নোৱাৰিবনে? তই মিছাতে এনেই খং উঠি আছ। একো নহয় দেই। চালি জাৰি চোৱাৰ কথা কোৱা নাই নহয় মই। মোৰ মুঠতে বিয়া হ'বলৈ মন নাই, সিমানে ক'লোঁ আৰু। তই বিয়া নহওঁ বুলি ক'লে হ'ব নি? ছোৱালী মানুহে যদি আমি ইমান দিন ঘৰত থৈ দিব নোৱাৰোঁ নহয়, মানুহেও বুব বাবা কৰিব। ইছ ৰাম, টাউনৰ মানুহেও যে তোমালোকে ইমান মানে নিম্ন চিন্তাধাৰাৰ মানুহ নহয়, বুজি নাপাওঁ মই। যা, নিজৰ কাম কৰাগে, মোৰ লগত এনেই এইবোৰ কৰি থাকিব নালাগে। মা হৈ জীয়েকক বুজি নোপোৱা আৰু কি ক'ম। দে বুজি পোৱা গৈছে তোৰ কথা। যেনেকুৱা এটা আহিলে এবাৰ তোক বিয়াহে দি যাব লাগিব। গোটেইখন মানে ফটুৱা, মানে কি ক'ম আৰু মই। আজিৰ দিনটো মোৰ কাৰণে বৰ স্পেচিয়েল দিন আকৌ দেই।
ইমান বয়সীয়াল মানুহটোৱে ইমান সৰু ছোৱালীজনী পাইছোঁ আকৌ দেই। মোৰ সপোন এটা পূৰণ হ'বলৈ গৈ আছে আৰু বিয়াৰ সপোনটো। ছোৱালীজনীক এতিয়ালৈকে মই দেখা নাই বাৰু, হ'লেও সৰু ছোৱালী বুলি ক'লে মানে মনটোৱে ভাল লাগে দেখোন। দেখাত বা কেনেকুৱা হ'ব তাই? বেয়া হ'লে কিন্তু মই ৰিজেক্ট কৰি দিম আকৌ দেই। ইমান দিন বিয়া নপতাকৈ থাকিলোঁ আৰু থাকিম পাই, হ'লেও এলাগী এজনী বিয়া নাপাতো। জীৱনত বহুত ছোৱালী পালোঁ পাই, হ'লেও বিয়াখন নেপাতিলোঁ আৰু মই। ৰাইজৰ কাম কৰি থাকোঁতে ৰাজনীতিত ঘূৰি থাকোঁতে সময়ে নেপালোঁ। আগতে সেই ডেকাতে ছাত্ৰ সন্থাত আছিলোঁ আকৌ। ছাত্ৰ সন্থাত থাকিলে আকৌ সেই বিয়া নেপাতিলোঁ। তাৰপিছতে যেতিয়া ছাত্ৰ সন্থাৰ পৰা হ'লোঁ আৰু ৰিটায়াৰমেণ্ট হ'লোঁ আৰু এতিয়া ৰাজনীতিত ঘূৰিলোঁ। সেনেকৈ আৰু গোটেই জীৱনটো। এতিয়া সেই বিয়াখন পাতিম বুলি ভাবিছোঁ আৰু। মানুহবোৰেও দাবী দিছে নহয়, ইমান ৰিকুৱেষ্ট কৰিছে যেতিয়া মইনো কেনেকৈ ৰিকুৱেষ্টটো ইমান ইগন'ৰ কৰোঁ বাৰু। চবেই মানে মোৰ সংসাৰখন হওক বুলি ভাবিছে আৰু, সেইকাৰণে ছোৱালী এজনী আজি চাবলৈ যাম আৰু। যাওঁ, গা পা ধুই সোনকালে যাওঁ। শুভ কামত দেৰি কৰিব নেপায় নহয়। ডেকা ল'ৰাৰ নিচিনা যাব লাগিব, বুলেট লৈ যাব লাগিব। বুলেট লৈ গ'লেহে ডেকা লাগিব আকৌ। গাড়ী চাড়ী লৈ গ'লে মানে ইমান নালাগিব। বুলেট লৈ গ'লে ডেকা লাগিব। বুলেটখনকে লৈ যাম। যাওঁ আৰু ছোৱালী চাবলৈ বুলি দেই। এইবাৰ মোক পচন্দ কৰিব নাই জানো এজনী ছোৱালীয়ে। কেইবাজনীকো চাব গ'লোঁ, চবেই ৰিজেক্ট কৰি দিলে পাই। মোৰ আকৌ বয়সটো অলপ বেছি হ'ল, নহ'লেতো আগতে একদম ছোৱালী লাইন পাতিছিলে আকৌ মোৰ পাছত। মই আকৌ সেই ৰাজনীতিত লাগি থাকোঁতে গ'ল দিনবোৰ। এতিয়া যেতিয়া আৰু টকা পইচা ইনকাম কৰি ধনী মানুহ হ'লোঁ, এতিয়া আকৌ বিয়া পাতিবলৈকে ছোৱালী এজনী পোৱা নাই। আজিকালি ছোৱালীবোৰে টকাহে চাই বুলি শুনিছিলোঁ। টকাৰ লগতে চেহেৰাও চাই বুলি গম পোৱা নাছিলোঁ নহয়। সেই ঈশ্বৰ, মোক পচন্দ কৰিলে হয় আৰু, কিমাননো ছোৱালী চাই থাকিম। এইবাৰ ডাইৰেক্ট বিয়াখনকে পাতিম বুলি ভাবিছোঁ আৰু, আপুনি যদি চাথ দিয়ে। কি হ'ল আকৌ তোৰ? তই এতিয়ালৈকে ৰেডি হোৱাই নাই যে, আলহী পাবহি এতিয়া। কাপোৰ এযোৰ পিন্ধিলে আকৌ গডৰেজৰ পৰা উলিয়াই থৈছ, কেলে পিন্ধি লোৱা নাই বাৰু তই? গাটো ধোৱা নাই চাগে তই? মই গা চা নুধো দেই, যেনেকে আছো সেনেকে ওলামগে। কোনে ভাল পায় কোনে বেয়া পায় মই নাজানো। ভাল পালে পাব, নেপালে নাই, মই এনেকে যাম। মই এইবোৰ মেখেলা চাদৰ পিন্ধি মেকআপ চেকআপ কৰি থাকিবলৈ নাই আকৌ দৰা আহিব বুলি। তোক আৰু কিমান কম মই? কালিৰ পৰা এইবোৰকে বকি বকি দিমাগটো গৰম হৈ গৈছে মোৰ। তই একো কথা বুজি নাপাৱ। ভাল ল'ৰা এটা পাইছোঁ কাৰণে তোৰ কাৰণে ভাল ভাবিহে দেখাইছে মানুহে। আগতে ল'ৰাটো দেখিতো ল, মানুহক এনেকে নেদেখাকে ইমান বেয়া পাব নাপায় নহয়। বাপেৰৰ আগত হ'লে একো ক'ব নোৱাৰ, মোৰ আগত হ'লে ফেন ফেনাই থাকিবি। গাটো ধুই কাপোৰযোৰ পিন্ধি ল কৈ দিছোঁ, কিন্তু পাছত কিন্তু উল্টা পুল্টা হ'লে বাপেৰে মোকে ক'ব। অকল নিজৰ জেদটোকে ধৰি নাথাকিবি কৈ দিছোঁ দেই। কোনো বুজিয়ে নাপায় মোক ঘৰত। হে প্ৰভু, কিবা এটা নিগেটিভ পইণ্ট থকা ল'ৰা আহিলে হ'ল আৰু মোক চাবলৈ, যাতে মই ল'ৰাজনক সেইটো পইণ্ট উলিয়াই ৰিজেক্ট কৰি দিব পাৰোঁ।